নমস্কাৰ ডিডি আৰ্ট চেনেলৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ নমস্কাৰ জনাইছো। আজিৰ ভিডিঅটো প্ৰস্তুত কৰা হৈছে সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয়টো পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ' লৈ অহা হৈছে। ইতিহাস খণ্ডৰ প্ৰথমটো অধ্যায়ৰ প্ৰশ্নোত্তৰৰ ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে আৰু তোমালোকে সেইসমূহ চাইছা আৰু ভূগোল খণ্ডৰ প্ৰত্যেকটো পাঠৰ ভিডিঅ' আৰু পাঠদান লগতে প্ৰশ্নোত্তৰ এই সকলোবিলাক দিয়া হৈছে। তোমালোকে সেইসমূহো ডিডি আৰ্ট চেনেলত চাব পাৰা। আজি আমি ইতিহাস খণ্ডৰ মানে সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই অধ্যায়টোৰ অনুশীলনীত থকা আটাইবোৰ প্ৰশ্নোত্তৰ তোমালোকক কৰি দিবলৈ লৈছো। অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ মই নিজে প্ৰস্তুত কৰিছো, গতিকে তোমালোকে প্ৰশ্নোত্তৰসমূহ অন্য বেলেগ কিতাপতকৈ বেলেগ ধৰণে পাবা আৰু এইসমূহ তোমালোকে পৰীক্ষাত লিখিবলৈ সহজ পাবা। মই সহজ সৰল ভাষাত লিখিছো। দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্ন হিচাপত 1 নম্বৰতে সুধিছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল। এইটো পোনপটীয়া প্ৰশ্ন আৰু কিতাপত এই উত্তৰ পাবাই তোমালোকে। 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল। দ্বিতীয়টো প্ৰশ্ন সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল। উত্তৰ দক্ষিণ আফ্ৰিকাত। দক্ষিণ আফ্ৰিকাত প্ৰথমতে সত্যাগ্ৰহৰ কৌশল প্ৰয়োগ কৰিছিল। 3 নং প্ৰশ্ন ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল। তেওঁক নাইট উপাধি দিছিলে আৰু সেই উপাধি ত্যাগ কৰিছিল জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদ স্বৰূপে। 4 নং প্ৰশ্ন কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। উত্তৰ মৌলানা চৌকত আলী আৰু মহম্মদ আলী। তেওঁলোকৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। 5ম প্ৰশ্ন চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল। উত্তৰ 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত এই ঘটনা সংঘটিত হৈছিল। 6 নং প্ৰশ্ন কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। উত্তৰ 1928 চনত জন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগ গঠন হয়, কিন্তু এই আয়োগত এজনো ভাৰতীয় নথকাত লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত এটা প্ৰতিবাদী সমদল উলিয়ায়। এই সমদলটোক পুলিচে নিৰ্দয়ভাৱে লাঠিচালনা কৰে, য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁৰ মৃত্যু হয়। 7 নং প্ৰশ্ন কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। উত্তৰ 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। 8 নং প্ৰশ্ন গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান। উত্তৰ 385 কিলোমিটাৰ। 9 নং প্ৰশ্ন সীমান্ত গান্ধী নামেৰে কাক জনা যায়। উত্তৰ খান আব্দুল গফুৰ খান। তেখেতক সীমান্ত গান্ধী নামেৰেও জনা যায়। 10 নং প্ৰশ্ন লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজ মেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। তেখেত হৈছে মহাত্মা গান্ধী। 11 নং প্ৰশ্ন 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল। উত্তৰ ৰাম জে মেকডোনাল্ড। এইসমূহ প্ৰশ্ন তোমালোকে মনত ৰাখিবা। 12 নং প্ৰশ্ন দিয়া আছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল। উত্তৰ ভাৰত ত্যাগ আন্দোলন। তোমালোকে এই কথাও জানি থবা যে ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল। এইসমূহ কথা কিতাপত আছে, সেইসমূহ কথাও তোমালোকে চাই থবা। 13 নং প্ৰশ্ন আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন। উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসু হৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা। 14 নং প্ৰশ্ন মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল। এই বাণীটো আছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ।
15 নং প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় উত্তৰ ৰেড ক্লিফ ৰেখা যাক ইংৰাজীত কোৱা হয় ৰেড ক্লিফ লাইন এতিয়া দীঘল উত্তৰৰ প্ৰশ্ন এই প্ৰশ্ন কেইটাও অনুশীলনীত দিয়া আছে আৰু আমি অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰি দিবলৈকে চেষ্টা কৰিছো আশা কৰিছো তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ ভাল পাইছা যদি ভাল পাইছা তেতিয়া হলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা 1 নং প্ৰশ্ন সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা উত্তৰ সত্যাগ্ৰহ শব্দটো দুটা সন্ধিযুক্ত শব্দ সত্য আৰু আগ্ৰহ সন্ধি মানেটো তোমালোকে অসমীয়া ব্যাকৰণত পাইছা সাগে দুটা শব্দ লগ লাগি যেতিয়া এটা শব্দ হয় যেনে ইয়াটো হৈছে সত্য আৰু আগ্ৰহ লগ লাগি সত্যাগ্ৰহ হৈছে সেই কাৰণে ইয়াক কোৱা হৈছে সন্ধিযুক্ত শব্দ বাৰু সেইখিনি মই গ্ৰামাৰৰ কথা কলো এতিয়া সোৱা উত্তৰটো কি হ'ব ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ বা সত্যনিষ্ঠ হৈ কাম কৰা এই শব্দটো গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধীকৰণ আৰু পায়চিত্ৰকৰণৰ প্ৰক্ৰিয়া গুজৰাটৰ 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা তিনিটা বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল মানে প্ৰশ্নটো দুটা ভাগত থকা নাই জানো সেই কাৰণে এটো দ্বিতীয় ভাগৰ উত্তৰ যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা এই তিনিটা কোৱা হ'ল যে উত্তৰ বিহাৰৰ চম্পাৰণ গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা এই তিনিটা বিবাদ এতিয়া সেই তিনিটাৰ বিষয়ে অলপকৈ লিখিছো এইখিনি চোৱা এই তিনিটা স্থানীয় বিবাদ আছিল এনে ধৰণৰ উত্তৰ বিহাৰৰ চম্পাৰণত ভূস্বামীসকলে সাধাৰণ কৃষকক কৰি অহা নিৰ্যাতনৰ ফলশ্ৰুতিত সাধাৰণ কৃষকসকলে ভূস্বামীসকলৰ বিপক্ষে মাত দিছিল আৰু ইয়াৰ নেতৃত্ব গান্ধীজীয়ে প্ৰদান কৰিছিল গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল এবাৰ 2 নং প্ৰশ্নৰ উত্তৰটো চোৱা ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হ'ব প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰে পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা শৌকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফত আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল এনেকৈয়ে ভাৰতত খিলাফত আন্দোলন আৰম্ভ হৈছিল তোমালোকে এই আটাইবোৰ উত্তৰ এনেকে ভিডিওটো শুনি থাকিলেও তোমালোকৰ মনত ৰৈ যাব আৰু তেতিয়া তোমালোকে পৰীক্ষাত লিখিব পাৰিবা আৰু যদি এনেকৈ ভাবিছা যে আমি উত্তৰসমূহ বহিত লিখি লওঁ তেতিয়াও তোমালোকে ধুনিয়াকৈ উত্তৰসমূহ ইয়াৰ পৰা চাই বহিত লিখি লবা আৰু তেতিয়া পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সহজ হ'ব আৰু কিবা যদি অসুবিধা থাকে মোক কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেতিয়াও কমেন্ট কৰিবা যদি কিবা বেয়া পাইছা তেতিয়াও কমেন্ট কৰিবা এতিয়া চোৱা 3 নং প্ৰশ্ন 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল উত্তৰ 1920-22 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মুখ্য উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যৰে আন্দোলনত নামিছিল অসহযোগ আন্দোলনৰ মূল কাৰ্যসূচীসমূহ এনে ধৰণৰ নানান ঠাইত বিদেশী বস্ত্ৰ
জ্বলাই দিয়া হৈছিল বিদেশী বয়বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল শেঠ জমনালাল বাজাজে কাছাৰী ত্যাগ কৰা উকিলসকলৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখকৈ টকা দিয়াৰ ঘোষণা কৰিছিল সেই সময়তে প্ৰায় 20,000 জতৰ নিৰ্মাণ কৰা হৈছিল এই কাৰ্যসূচীসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ গান্ধীজীয়ে প্ৰায় গোটেই দেশখনে ভ্ৰমণ কৰিছিল এইখিনি কথা মই এটা বাক্য বেলেগ বেলেগকৈ পঢ়িছো কিয় জানানে যদি তোমালোকে ভাবা যে এইখিনি আমি পইণ্ট ওয়াইজ লিখিম তেনেকে তোমালোকে ক খ গ বা 1 2 3 এনেকে কৰিও লিখিব পাৰা প্ৰথম বাক্যটো 1 দিবা দ্বিতীয় বাক্যটো 2 দিবা তেনেকেও তোমালোকে এই কাৰ্যসূচীসমূহ লিখিব পাৰা এতিয়া আমি শেষৰ প্ৰশ্নৰ উত্তৰটো চাও আহা মানে গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল সেইখিনিৰ বাবে মই এনেকে লিখিছো গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰাৰ মূলতে আছিল আন্দোলনত অহিংস নীতি পৰিহাৰ হৈছিল 1922 চনত উত্তৰ প্ৰদেশৰ গোৰখপুৰ মানে চৌৰি চৌৰা নামৰ ঠাইডোখৰত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ হৈ 3 জন প্ৰতিবাদকাৰী আৰু 22 জন পুলিচ নিহত হৈছিল এই ঘটনাত গান্ধীজী মৰ্মাহত হৈ আন্দোলন বন্ধ কৰিছিল কাৰণ আমি সকলোৱে জানো যে গান্ধীজীয়ে যি আন্দোলন চলাই গৈছিল সেই আন্দোলন আছিল অহিংস আন্দোলন যেতিয়াই সেই অহিংস আন্দোলনত হিংসাৰ নীতি সোমাই পৰিল মানে অহিংস নীতিটো পৰিহাৰ হৈ গল তেতিয়াই তেখেতে এই আন্দোলন বন্ধ কৰিছিল 4 নং প্ৰশ্নটো চোৱা আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল দুটা ভাগত দিয়া হৈছে গতিকে মই দুইটা ভাগৰ বাবে বেলেগ ধৰণে উত্তৰটো লিখিছো আইন অমান্য আন্দোলনৰ মূল লক্ষ্য এইখিনি হৈছে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত সাইমন কমিছনত কেৱল ব্ৰিটিছ সংসদৰ সদস্যকহে অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ লগতে ইয়াৰ মূল লক্ষ্য হ'ল মন্টেগো চেমছফোৰ্ড সংস্কাৰ কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰা আইন অমান্য আন্দোলনত গান্ধীয়ে কিছু দাবী উত্থাপন কৰিছিল হিয়া এনে ধৰণে লিখা হৈছে মই ষ্টাৰ মাৰ্ক দি লিখিছো তোমালোকে 1 2 3 4 এনেকে কৰিও লিখিব পাৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা টকা আৰু ষ্টাৰ্লিংৰ অনুপাত সলনি মাটিৰ খাজনাৰ পৰিমাণ কম কৰা লোন কৰ বন্ধ কৰা সৈন্য বাহিনীৰ ব্যয় কমোৱা বিদেশী কাপোৰত সীমা শুল্ক আৰোপ সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া আদি এতিয়া আইন অমান্য আন্দোলনৰ বৈশিষ্ট্যসমূহ চোৱা এই আন্দোলন লোন সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ হৈছিল উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফৰ খানৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় খুদাই খিতমগাৰ্ছ যাক ঈশ্বৰৰ সেৱক বুলি কোৱা হয় সকলে আন্দোলনটো চলাইছিল আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল এইবাৰ 5 নং প্ৰশ্নটো চোৱা 5 নং প্ৰশ্নত দিয়া আছে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া উত্তৰ ব্ৰিটিছ চৰকাৰৰ ক্ৰিপছ মিছন ব্যৰ্থ হোৱাত গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল ইয়াৰ উপৰিও ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণবোৰ হ'ল জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি পূৰ্ববংগত সন্তাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয় সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ভাৰত ত্যাগ আন্দোলনৰ গান্ধীৰ মূল ধ্বনি আছিল কৰিম কিম্বা মৰিম এই প্ৰশ্নটো 1 নম্বৰীয়া প্ৰশ্নটো মই উত্তৰটো লিখি দিছো এই ভাৱধাৰাত উদ্বুদ্ধ হৈ সমগ্ৰ দেশৰ নাগৰিক আন্দোলনত জপিয়াই পৰিছিল ব্ৰিটিছ চৰকাৰে গান্ধী আৰু বহুতো কংগ্ৰেছী নেতাক গ্ৰেপ্তাৰ কৰে তেওঁলোকক আন্দোলন কৰিব নোৱাৰা কৰি 3 বছৰ জেলতে ৰাখিছিল যদিও সমগ্ৰ জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল সমগ্ৰ দেশতে হৰতালৰ লগতে বিদেশী সামগ্ৰীৰ দোকান ভাঙিছিল ৰেল ষ্টেচন আদালত পুলিচ থানা
আদিত আক্ৰমণ কৰিছিল। এই আন্দোলনত দেশৰ ছাত্ৰ সমাজ, মহিলা, খেতিয়ক, শ্ৰমিক আদি সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ইয়াৰ ফলত ব্ৰিটিছে ভাৰত এৰি যাবলৈ বাধ্য হৈছিল। গতিকে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক এক মাইলৰ খুঁটি ৰূপে বিবেচনা কৰিব পাৰি। এইবাৰ আহিলে 6 নং প্ৰশ্ন আৰু এই অধ্যায়ৰ শেষৰটো প্ৰশ্ন। ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। উত্তৰ: ভাৰতীয় জাতীয় সেনাবাহিনী। সুভাষ চন্দ্ৰ বসু আৰু বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনাবাহিনী গঠন হয়। এই বাহিনীৰ আজাদ হিন্দ ফৌজ বুলিও জনা যায়। গতিকে প্ৰশ্নটো এনেধৰণেও আহিব পাৰে যে চমুটোকা লিখা আজাদ হিন্দ ফৌজ, তেতিয়াও সেই একেখিনি কথাই হ'ব, কাৰণ ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজ। ভাৰতীয় জাতীয় সেনাবাহিনীৰ যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ঝান্সী ৰাণী ৰেজিমেণ্ট নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগলাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত "মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম" উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। ছাত্ৰ-ছাত্ৰীসকল, ইয়াতে সকলোবিলাক স্বাধীনতা সংগ্ৰামৰ বিষয়ে তোমালোকে পালা। গতিকে স্বাধীনতা সংগ্ৰাম বিষয়ে এই অনুশীলনীত থকা প্ৰশ্নসমূহৰ বাহিৰেও অন্য অতিৰিক্ত প্ৰশ্নও তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তোমালোকে তেনেকুৱা অতিৰিক্ত প্ৰশ্নসমূহো জানিবলৈ চেষ্টা কৰিবা, কিতাপৰ পাঠ পঢ়িবা, তাৰ পৰা অতিৰিক্ত প্ৰশ্নসমূহ তোমালোকে জানি ল'বা। আৰু যদি অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰখিনি মই তোমালোকক যেনেদৰে দিছো তেনেদৰে অতিৰিক্ত প্ৰশ্নৰ ভিডিঅ' তোমালোকক লাগে, তেতিয়াহ'লে কমেণ্টত জনাবা। আৰু এই ভিডিঅ'টো তোমালোকে তোমালোকৰ লগৰ সকলো বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা, তেতিয়া তেওঁলোকেও এই ভিডিঅ'ৰ পৰা প্ৰশ্ন উত্তৰসমূহ জানিব পাৰিব। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে তোমালোকে DD আৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।